হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ ফালৰ পৰা কাতি বিহু ওলগ জনালোঁ। এতিয়া মই চাকি তাকি দি উঠিলোঁ। আপোনালোকে দেখিছে নহয়, এতিয়া মই ছোৱালী দুজনীক লৈ আহিছোঁ সেৱা কৰিবৰ কাৰণে, তুলসী তলত সেৱা কৰিবৰ কাৰণে। সেৱাই কৰিছোঁ আৰু এতিয়া শৰাই দিয়া নহ'ল, মানে কেলৈ ইয়াতে ল'ৰা ছোৱালী নাই, সেইটো কাৰণে ছোৱালী দুজনীকে সেৱা চেৱা কৰাওঁ, সেৱা কৰাইছোঁ। এয়া সৰুজনীয়ে কিমান উৎপাত কৰিছে দেখিছেনে? তাতে ডাঙৰজনীয়ে মিচিং মেচাক কৰি আছে কেনেকৈ। সৰুজনীয়ে এইবাৰ প্ৰথম কাতি বিহু পাইছে 6 মাহ হৈছে তাই। এতিয়া তাই যাবই লাগে, দেখিছে নাই কেনে আমনি কৰি আছে। এতিয়া তাইক মই তুলসী তলে গাব দিছোঁ, শিকাইছোঁ। তাই লাজ কৰিছে, দেখিছেনে কেনেকৈ হাঁহিছে। তাই শিকাইছোঁ, দেখিছেনে কেনেকৈ হাঁহিছে। এতিয়া সৰুজনীকে লৈ আহিলোঁ, ধুনীয়াকৈ বহি দিছে। পোহৰ দেখি চাকি দেখিছে, কি বুলি ভাবিছে তাইও নাজানো আৰু, মুঠতে বহি দিছে। ইফালে চাইছে সিফালে চাইছে, এনেকৈতো নেপায়, ফাৰ্ষ্ট পাইছে তেনেকৈ। লৈ আহিছোঁ তাইকো শিকাইছোঁ। নিজৰ সংস্কৃতিটো বজাই ৰাখিব লাগিব যে, আমি নিশিকালেনো কোনে শিকাব। সেইটো কাৰণে শিকাইছোঁ, য'তেই নাথাকোঁ লাগিলে নিজৰ সংস্কৃতিটো সদায় শিকাব লাগে। আপোনালোকক দেখুৱাইছোঁ এয়া, এনেকৈ আমি নিয়মবিলাক পালন কৰিলোঁ। আপোনালোকেও পালন কৰিব, ৰাইজৰ লগতে আমিও পালিলোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিসকল ফেচবুক ফ্ৰেণ্ড ফাৰ্ষ্ট আহিছে সেইসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলোকে পুনৰ বিহু শুভেচ্ছা জনাই আজিলৈ আহোঁ।